Hello everyone, welcome back to my YouTube channel. আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্নিং সকলোকে। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ডিউটি টাইমতে এতিয়া মই ডিউটিত আছোঁ বৰ্তমান। আৰু ডিউটিৰ পৰা এই ৰাস্তাটো দেখাইছোঁ, ইমান ধুনীয়া লাগিছে। বতৰটো অলপ সেমেকা আছিল বাবে সেইবাবে মই ভিডিঅ'টো কৰিছোঁ। আৰু আজিৰ দিনটোত মই কি কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গুলি ল'লোঁ মই ইয়াতে পিঁয়াজ দিলোঁ, অকণমান জলকীয়া দি দিছোঁ, নিমখ দি দিছোঁ আৰু এনেদৰে আজি মই চাহ খাম পিঠা লগত বনাই। চব শিকিছে, পিঠা ৰেডি হৈ গ'ল। চাহ খাই ল'লোঁ, চাহ খাই অকণমান বজাৰলৈ ওলাই যাওঁ, কি পাওঁ তাকে লৈ আনি। তাৰপৰা আহি মাছৰ মাথা আনিছোঁ আৰু মাছৰ মাথা আজি মাছৰ মাথা বনাবৰ বাবে বেঙেনা এটা লৈ লৈছোঁ আৰু বিলাহী লৈ লৈছোঁ আৰু আলু কেইটামান দিম আৰু জলকীয়া দুটামান লৈছোঁ, দুটা তিনিটামান আৰু এনেদৰে মাছৰ মাথাখিনি কেৰাহীখনতে মই অলপ টাইম কাৰণে ভাজি লৈ লওঁ। মাথাখিনি অলপ টান হোৱালৈকে ভাজিম। মাছৰ মাথা হৈ গ'ল, মাছৰ মাথা দুটা লৈ লৈছোঁ আৰু মাছৰ মাথাটো হৈছে ৰৌ মাছ আৰু কি মাছৰ মাথা আছিলে জানো পাহৰি থাকিলোঁ মানে। আৰু কি মাছৰ মাথা খাই বেছি ভাল লাগে আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মোক। পাতি দিলোঁ আৰু কুকাৰতে মাথা পাতিলোঁ। মই কিচেনত আছোঁ আৰু মই আজি দেখাম আৰু আজি কি বনাওঁ আপোনালোকে জানে। ভিডিঅ'টো মই আগতে কৈছোঁ মাছৰ মাথাৰে মুড়িখন বনাম। কেনেকৈ বনাওঁ আপোনালোকে দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাছৰ মাথাৰে বেঙেনা বনোৱা হৈ গ'ল, খাই চাওঁ অকণমান। আচ্ছা, আপোনালোকে এনেকৈ বনাই খাব পাৰিলে কেনেকুৱা লাগে আৰু কমেণ্টত ক'ব। বগা টিফিন এটা আছে আৰু নিমখৰ টেমাটো লৈ আহিব দেই। বগা টিফিন এটা আছে, চোৱা কেনেকুৱা লাগিছে ক'বা তোমালোকে। খাই লওঁ ভাতটো আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'। বাই বাই।